ঐ বন্ধু, তোৰ কণ্ঠত বহুত দিন একো গান শুনা নাই, কিবা এটা শুনা না। কিনো শুনিবি? চাহৰে লগতে তোকে শুনিব পাৰ বাৰু, সেইটোকে শুনাম আৰু ৰহ। কেনেকুৱা শুনিলা বন্ধু? কেনেকুৱা শুনিলা? ভাল লাগিছেনে বাৰু? ফান্টাষ্টিক বন্ধু, ফান্টাষ্টিক। সৰু হ'লে আৰু পাৰিবা। বাকী বন্ধু বুজিছানে, ল'ৰা হ'লে অলপ দেখনীয়াল হ'ব লাগে, আমাৰ দৰে নহয়। স্মাৰ্টটো মোবাইল ফোনো থাকে না, কি কোৱা? আৰু বন্ধু, মোবাইল কিনিলে সদায় আইফোন কিনিবা। আইফোন দেই, আইফোন। S1 S2 ৰেলৰ দবাও থাকে, সেইটো কিহৰ প্ৰয়োজন? বন্ধু তুমি কিন্তু তামাম কথা কোৱা দেই, তোমাৰ কথা কি যে হ'ব আৰু দেই। নাই, এনেই অলপ জমাইছোঁ আৰু। বাকী আৰু কিবা আছে যদি কোৱা এনেকুৱা জমনি। তোমাৰ বুজিছা, ব্যক্তি সদায় নম্ৰ হ'ব লাগে। চেঞ্চিটিভটো টুথপেষ্টতে পোৱা যায়। আৰু মোবাইল সদায় জেনেৰেল মুডতে ৰাখিবা বন্ধু, জেনেৰেল মুডতে। চাইলেণ্ট থাকি মনমোহন সিঙে কি কৰিলে দেখিলাই দেখোন। আৰু শিক্ষক হ'লে সদায় নম্বৰ দিব লাগে পৰীক্ষাত। আলুগুটিটো দোকানীয়ে দিয়েই। হৈছে আৰু বন্ধু হৈছে, আৰু নালাগেনে কি? হ'ব দিয়া আৰু তোমাৰ যদি শুনিব ইচ্ছা নাই, মোৰনো আৰু কি।